এটা কোৱা মানুহে যে কয় ভাং খাই পগলা হলাহে মহাদেৱ ভাং খাই পগলা হলা শিৱই জানো সঁচাকে ভাং খায় কেলে খাব বাৰু শিৱই ভাং মাধুৰ্য বৰাৰ সিদিনা এটা মই ভিডিঅ' চালোঁ বৰ ধুনীয়াকৈ কথাখিনি কৈছে মহাদেৱ শিৱই কিয় বাৰু এই সস্তীয়া নিচাটো খাব কিহৰ অভাৱত খাব ভগৱান বিষ্ণুৰ আটাইতকৈ প্ৰিয় দেৱতা যি লগৰীয়া যি তেখেতে বাৰু ভাং কিয় খাব যি গোটেই তোমাৰ হলাহল বিহ পান কৰিছিলে তেওঁ বাৰু এই সস্তীয়া নিচাটো খাই বাৰু নিজক কেলে বদনাম কৰিব ভগৱান শিৱক তেখেতৰ বহুত ভক্তই আচলতে বদনামী কৰি পেলাইছে আমাৰ দেৱ দেৱতাসকলক আমি ভাং খাই ধতুৰা খাই এইবোৰ কথা ক'বলৈ হ'লে তেখেতক আচলতে অপমান কৰাই হয় শিৱই কেতিয়াও ভাং নাখায় হয়তো কোনোবা ভাং খাই ভাল পোৱা মানুহে শিৱৰ প্ৰসাদ বুলি উলিয়াই লৈ এইটো এটা সুযোগ লৈছে তুমি গম পাইছানে বাৰু কথাটো কাৰণ নিজেতো খাব লাগিব আৰু বহু ক্ষেত্ৰত দেখা যায় ভাঙৰ ওপৰত কিছুমান নিষেধাজ্ঞাও নথকা নহয় ভাঙৰ ওপৰত কিছুমান ক্ষেত্ৰত নিষেধাজ্ঞা আছে গতিকে সেইবোৰৰ পৰা বাচিবৰ কাৰণেও বুদ্ধি কৰি শিৱক ভঙুৱা সজাব পাৰে মাধুৰ্য বৰাই আৰু এটা কথা কৈছে শিৱৰ পৰিয়ালটো ভঙুৱা হ'বই নোৱাৰে কাৰণ শিৱৰ বাহন গৰু পাৰ্বতীৰ বাহন সিংহই গৰুৱে একেলগে থাকে নেকি আকৌ শিৱৰ ডিঙিত থাকে সাপ গণেশৰ বাহন হ'ল এন্দুৰ গতিকে এন্দুৰেচোন সাপেচোন এন্দুৰক খাই পেলাব গতিকে গণতান্ত্ৰিকভাৱে হয়তো তেওঁলোক জীয়াই আছে সেইকাৰণে এটা আদৰ্শ পৰিয়াল তেওঁলোকে ভাং খোৱাটো কিবা নিচা খোৱাটো ধতুৰা খোৱাটো একেবাৰে মোৰ মতে মিছা কথা